সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত চলম। আজি আমি এই ভিডিঅ'খনত আলোচনা কৰিম ভাৱবাদী জোনাৰ লগত ঘটি যোৱা সত্য ঘটনাৰ ওপৰত। তেনেহ'লে আহক আৰম্ভ কৰোঁ। বহুত মানুহে ভাবে যে ভাৱবাদী জোনাই মাছৰ পেটৰ ভিতৰৰ পৰা জিহুৱাক প্ৰাৰ্থনা কৰিছিলে, কিন্তু সেইটো সত্য নহয়। জোনাই মাছৰ পেটৰ পৰা বাহিৰত আহি প্ৰাৰ্থনা কৰিছিলে। যেতিয়া ভাৱবাদী জোনাক সমুদ্ৰত পেলাই দিয়া হ'ল, সি ডুবি গ'ল আৰু এটা বিশাল মাছে জোনাক গিলি দিলে আৰু তাৰ শৰীৰখন বচাই থ'লে। হিব্ৰু বাইবেলত কৈছে জোনা 2:1 সেই সময়ত জোনাই মাছৰ পেটৰ বাহিৰৰ পৰা নিজ ঈশ্বৰ জিহুৱাৰ আগত প্ৰাৰ্থনা কৰিলে। কিন্তু অসমীয়া শাস্ত্ৰত এই বাহিৰ শব্দটো দিয়া নাই, যাৰ বাবে সকলোৱে ভাবে জোনাই মাছৰ পেটৰ ভিতৰৰ পৰা প্ৰাৰ্থনা কৰিছিলে। আৰু বাকী পদত জোনাই তেওঁ ক'লে, মই জিহুৱাক মোৰ কষ্টৰ বিষয়ে প্ৰাৰ্থনাত ক'লোঁ। তাতে তেওঁ মোক উত্তৰ দিলে, চিউলৰ ভিতৰৰ পৰা মই সহায়ৰ কাৰণে কাঠ্যুক্তি কৰিলোঁ আৰু আপুনি মোৰ স্বৰ শুনিলা। আপুনি মোক গভীৰ জলত সাগৰৰ মাজত পেলালা আৰু মোক সাগৰৰ সোঁতে বেৰি ধৰিলা। আপোনাৰ আটাইটো আৰু তৰন্ত মোৰ ওপৰেদি গ'ল। মই ক'লোঁ, আপোনাৰ দৃষ্টিৰ পৰা মোক দূৰ কৰি দিলে মই কেনেকৈ পুনৰ আপোনাৰ পবিত্ৰ মন্দিৰৰ ফালে দৃষ্টি কৰিম। জলসমূহে মোক প্ৰাক কৰি প্ৰাণৰ সংশলৈ লৈ গ'ল। অগাধ জলে মোক আগুৰি ধৰিলে। সাগৰৰ লতা বনবোৰ মোৰ মেৰাই ধৰিলে। মই ডুবি গৈ পৰ্বতবোৰৰ মূল পৰ্যন্ত নামি গ'লোঁ। নিজৰ ডাঙবোৰেৰে পৃথিৱীয়ে মোক চিৰকাললৈকে আটক কৰিলে। কিন্তু হে মোৰ ঈশ্বৰ জিহুৱা, আপুনি সেই গাঁতৰ পৰা মোক উঠাই আনিলা। মোৰ প্ৰাণ যেতিয়া মোৰ অন্তৰত ব্যাকুল হ'ল, মই জিহুৱাক সোঁৱৰণ কৰিলোঁ আৰু মোৰ প্ৰাৰ্থনা আপোনাৰ ওচৰত আপোনাৰ পবিত্ৰ মন্দিৰত উপস্থিত হ'ল। যিসকলে অসাৰ দেৱতাবোৰক মানে তেওঁলোকে আপোনাৰ যি বিশ্বতা তাক অৱহেলা কৰে, কিন্তু মই হ'লে স্তুতি ধন্যবাদেৰে আপোনাৰ উদ্দেশ্য বলি উৎসৰ্গা কৰিম। মই কৰা সংকল্প সিদ্ধ কৰিম। পৰিত্ৰাণ জিহুৱাৰ পৰা আহে। জোনা নিজে এই বাক্যত সি কৈছে, মই চিউলৰ ভিতৰৰ পৰা কাঠ্যুক্তি কৰিলোঁ। এই জেগাটো চিউল বা নৰককুণ্ড হয়, য'ত গাঁত আছে, দুৱাৰ আছে, যেনেকৈ যীশুৱে মথিউ 16:18 কৈছে, আৰু নৰককুণ্ডৰ দ্বাৰা তাক পৰাজয় নকৰিবা। জোনাৰ প্ৰাৰ্থনাৰ জৰিয়তে ঈশ্বৰ জিহুৱাই তাৰ আত্মা তাৰ শৰীৰত পঠালে, যোনটো সেই মাছৰ পেটত আছিলে। মথিউ 12 যীশু খ্ৰীষ্টই কৈছে, কিন্তু জোনা ভাৱবাদী চিনৰ বাহিৰে সিহঁতক আৰু কোনো চিন দিয়া নহ'ব, কিয়নো জোনাই যেনেকৈ 3 দিন 3 ৰাতি মাছৰ পেটত আছিলে, তেনেকৈ মানুহৰ পুত্ৰও 3 দিন 3 ৰাতি পৃথিৱীৰ ভিতৰত থাকিব। আমেন।